So hello guys, মোৰ নাম দীপজ্যোতি আপোনালোকে চাইছে দীপজ্যোতি টেকনিকেল। তো বন্ধুসকল কি খবৰ জনাব কমেন্ট কৰি পেলাই। তো মই আজি কথা পাতিম মিছন শক্তি নামৰ এটা প্ৰজেক্টৰ বিষয়ে, যোনটো প্ৰজেক্ট আমাৰ ভাৰতবৰ্ষত বৰ্তমান ডেভেলপ হৈ উঠি গ'ল। তো সেই বিষয়ে যদি আপুনি জানিবৰ কাৰণে বিচাৰিছে বা এক্সাইটেড হৈছে তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। বন্ধুসকল 27 মাৰ্চ 2019 ভাৰতবৰ্ষে এনেকুৱা এটা শক্তি পালে, এই কামটো কৰি দেখুৱাই দিলে। কিন্তু কোনেও ভবা নাছিল যে এনেকুৱা এটা টেকন'লজি আমাৰ ভাৰতবৰ্ষত আৱিষ্কাৰ হ'ব বুলি। মানে কি মই ক'ব বিচাৰিছোঁ আপোনালোকক মিছন শক্তিৰ বিষয়ে, সেই প্ৰজেক্টৰ বিষয়ে। এই শক্তিটো আগতে আমেৰিকা আৰু ৰাছিয়া চীনৰ ঠাইত আছিলে, কিন্তু এই শক্তিটো এতিয়া বৰ্তমান আমাৰ ভাৰতৰ হাততো আছে। চাওক, এটা ছেটেলাইট ওপৰলৈ পঠাই যে দেশখন চাই থাকিবৰ বাবে, দেশখন সুৰক্ষা দি থাকিবৰ কাৰণে। চাওক, সকলো দেশৰ নিজৰ নিজৰ ছেটেলাইট আছে। যিকোনো কামৰ কাৰণে ছেটেলাইট ওপৰলৈ পঠাব পাৰি, যেনেকৈ মিলিটাৰী, কমিউনিকেশ্যন আৰু GPS বা বিভিন্ন ধৰণৰ কামৰ কাৰণে। চাওক, এতিয়া সেই ছেটেলাইটবিলাক ওপৰতে ঘূৰি থাকে, কিন্তু এতিয়া সেই ছেটেলাইটক ধ্বংস কৰিব পাৰিব, কিন্তু আমাৰ ইয়াতে থাকি ওপৰত ধ্বংস কৰি দিব পাৰিব ছেটেলাইটটো। অকল সেই টেকন'লজিটোকে এণ্টি ছেটেলাইট ছিষ্টেম বুলি কোৱা হয়। মানে কি, ছেটেলাইট ওপৰত ধ্বংস কৰা ছিষ্টেমটো আগতে আমেৰিকা আৰু ৰাছিয়া চীনৰ ঠাইত আছিল, কিন্তু এতিয়া বৰ্তমান ভাৰতৰ 4খন দেশত আছে। ভাৰতবৰ্ষতো আমাৰ এই ছিষ্টেমটো ডেভেলপ হৈ উঠি গ'ল। তো যোৱা দুদিনমানৰ আগতে এই ছিষ্টেমৰ সহায়ত এটা ছেটেলাইট ধ্বংস কৰিছিলে। তো লো বিন্দুত থকা এটা ছেটেলাইটক ধ্বংস কৰিছিলে আমাৰ ভাৰতে। বন্ধুসকল, এটা প্ৰশ্ন হয় যে ওপৰত থকা ছেটেলাইটটো কিয় আমি ধ্বংস কৰিব লাগে, বা কি প্ৰব্লেম দিলে সেই ছেটেলাইটটোৱে। চাওক, কেতিয়াবা প্ৰব্লেম দিব পাৰে। যদি চাইনাৰ পৰা এটা ভাৰতলৈ ছেটেলাইট পঠোৱা হয় ওপৰত, সেই ছেটেলাইটটোৱে যদি ভাৰতৰ সকলো ৰাজ্যত যদি সংৰক্ষণ কৰি থকা অৱস্থাতে যদি সেই ছেটেলাইটটোৱে ইনফৰ্মেশ্যনবিলাক যদি চাইনাত পঠাই থাকে, তো অভিয়াছলি সেই ছেটেলাইটটো ধ্বংস কৰি দিব লাগিব বা ধ্বংস কৰিব লাগিব। তেতিয়াহে আমাৰ দেশখনৰ ইনফৰ্মেশ্যনবিলাক বেলেগে নাপাব। ঠিক এনেদৰে যদি এনেকুৱা কামত, মানে কি এনেকুৱা কাম কৰে কোনোবাই, তো এতিয়া ভাৰতেও এই কামটো কৰিব পাৰিব যে সেই ছেটেলাইটটো ওপৰতে ধ্বংস কৰি দিবৰ কাৰণে পাৰিব। বন্ধুসকল, ভাৰতে উৰিষ্যা আৰু বালাসোৰৰ পৰা এটা ৰকেট লঞ্চ কৰিছিলে। সেই ৰকেটটোৰ নাম আছিল মিছন শক্তি। তো সেই ৰকেটটোৱে আমাৰ এটা নিজৰ ভাৰতৰ ছেটেলাইটকে ধ্বংস কৰি দিলে। সেই ছেটেলাইটটোৰ ওপৰত এনে ঘূৰি আছিল, তো সেইবাবে সেই ছেটেলাইটটো ধ্বংস কৰি দিলে। তো এতিয়া বৈজ্ঞানিকবিলাকৰ মতে কোৱা মতে সেই ছেটেলাইটটোৰ যিমানবিলাক টুকুৰা আছে, অৰ্থাৎ সেই টুকুৰাবিলাক অতি সোনকালে আমাৰ ভাৰতবৰ্ষত পৰিবহি, তো পৃথিৱীত পৰিব। তো এটা ভাল খবৰ যে ভাৰতবৰ্ষে এনেকুৱা এটা টেকন'লজি আৱিষ্কাৰ কৰি দিলে। চ' আজি মোৰ বহুত ভাল লাগিছে, কাৰণ এনেকুৱা টেকন'লজিৰ বিষয়ে মোৰ জানিবৰ কাৰণে আৰু বহুত মন যায়। তো আপোনালোকে জনাব কেনেকুৱা পালে এই ভিডিঅ'টো। তো এই টেকন'লজিৰ বিষয়ে আপোনালোকে কি ক'ব বিচাৰিছে, তো ভিডিঅ'টো কমেণ্ট কৰি পেলাই জনাই দিব। আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে এই চেনেলটোত, তো আপোনালোকে মোক জনাব। চ' আৰু এনেকুৱা নলেজেবল ভিডিঅ' চাই দিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, অৰ্থাৎ দীপজ্যোতি টেকনিকেল চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।